গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী এওঁ নাম গীতাঞ্জলি শইকীয়া। মেৰাপানীৰ তৰাণী কল্যাণপুৰ গাঁৱৰ গীতাঞ্জলি আজি নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। তিনি বছৰ আগৰে পৰা সংগ্ৰামী কৃষক পিতৃ ৰোগাক্ৰান্ত হোৱাত নিজৰ আৰু ঘৰখনৰ দায়িত্ব কান্ধ পাতি ৰৈছে গীতাঞ্জলিয়ে। পথাৰত ৰবি শস্য কৰা, কান্ধত স্প্ৰে মেচিন লৈ ঔষধ দিয়া, বজাৰত ৰবি শস্যৰ পুলি বিক্ৰীৰ পাছত আৰম্ভ কৰিছে সততাৰে আৰু সাহসেৰে আগুৱাই যোৱাৰ শপতেৰে গীতাঞ্জলিয়ে আৰম্ভ কৰিছে এক অভিনৱ ৰৌদ্ৰযাত্ৰা। শ্ৰম কি জীৱন সংগ্ৰাম কি নুবুজা বহু ছোৱালীৰ বিপৰীতে গীতাঞ্জলিয়ে পৰিয়াল পোহপাল আৰু নিজক প্ৰতিষ্ঠা কৰাৰ এখন যুঁজত নামি পৰিছে। আপুনিও সহায় কৰিব পাৰে গীতাঞ্জলিৰ এই অদম্য যাত্ৰা আৰু স্বপ্নক সাকাৰ কৰাৰ ক্ষেত্ৰত। তোমাক হাজাৰবাৰ চেলুট গীতাঞ্জলি। কাম কৰিছা? হয়, এইটো মই এসপ্তাহ হৈছে কৰা। তাৰ আগত মই 2018 চনৰ পৰা এনেকুৱাবিলাক কাম কৰোঁ। 2018 চনৰ নৱেম্বৰ মাহৰ পৰা মই বজাৰ গৈছিলোঁ। আমাৰ ঘৰত নাৰ্চাৰীৰ পুলি আছে সৰু সৰু, সেইবিলাক মই বিভিন্ন বজাৰত গৈ বিক্ৰী কৰিছিলোঁ। তাৰ পৰাই মোৰ সাহস আৰু আত্মবিশ্বাস আহিলে যে মই পাৰিম। সেইবাবে মই সৰু সৰু কামবিলাক কৰি থাকোঁ। যিহেতু আমাৰ অসমত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আহিছে, সেইবাবে মই ভাবিছোঁ যে শিক্ষিত যুৱক যুৱতীসকল ওলাই আহক, এনেধৰণৰ কাম কৰকচোন, নিজৰ লগতে দেশৰ উন্নতি হ'ব। এতিয়া বিভিন্ন ধৰণৰ কাম কৰি আছে ছোৱালীসকলৰ বাবে, চিলাই মেচিন, তাৰপাছত কাপোৰৰ শিল্প উদ্যোগ, বিভিন্ন ধৰণৰ কাম কৰি আছে। আহাচোন আমি সকলোৱে মিলি গোটেই উদ্যোগ এটা গঢ়ি তোলোঁ। সেইবাবে মই সেইটো চিন্তাধাৰাৰে মই আগবাঢ়ি আহিছোঁ। ল'ৰাই পাৰে, আমি ছোৱালীয়ে কিয় নোৱাৰোঁ? বিভিন্ন ধৰণৰ জেগাত মই দেখিছোঁ ল'ৰাই এনেকুৱা পকৰি দোকান দিয়ে। আমি খুব কম সংখ্যক ছোৱালীকহে দেখা পাওঁ এনেকুৱা ধৰণৰ কাম কৰা। সেইবাবে মই আগবাঢ়ি আহিছোঁ। আহাচোন তোমালোকেও পাৰিবা, মই পাৰিছোঁ, আন 10জনেও পাৰিব। সেইটো আত্মবিশ্বাস লৈয়ে মই এই দোকানখন আৰম্ভ কৰিছোঁ। পঢ়া কষ্ট নিজে উলিয়াই আৰু দেউতাকো এতিয়া অসুখত ভুগি আছে। তাই ঘৰ চলাই এনেকৈ বহুত বজাৰ গৈ পুলি বিকেগৈ। তাই মানে এইবোৰ কোনো লাজ আৰু ভয় সেইবোৰ নকৰে। তাই আজি বহুত দিন হৈ গ'ল, তাই পুলি চুলি বিক্ৰী কৰে, এতিয়া কৰি দোকান খুলিবলৈ আগবাঢ়ি আহিছে। এই নিচিনা চলি আৰু আছে, কি ক'বা বাকীসকলক? মই ভাবোঁ এওঁ গোটেই যাতে আন ছোৱালীও তেনেকৈ আগবাঢ়ি ওলাই আহে। অকল যে পঢ়িলে শুনিলে যে চাকৰি হ'ব সেইটো কোনো হেৰি নাই। আৰু এইবোৰ লাজ কৰিব নালাগে। এনেকুৱা বহুত যুৱক যুৱতী ওলাই আহি যে নিজৰ ভৰি নিজে থিয় দি যাতে শিকিব পাৰে। ওলাই আহক সকলো, যে এনেকৈয়ে পাছ কৰি নাথাকে, নিজৰ জীৱনটো নিজে গঢ়ি তুলিবলৈ, যে অকল চাকৰিয়ে কৰিব কোনো হেৰি নাই। এনেকৈ কৰি মেলি নিজৰ ভৰিত থিয় দিব পাৰে যে। Das Fish World, Merapani's world of fresh fish and seafood. মেৰাপানী টাউনৰ নিৰ্ভৰযোগ্য মৎস্য ব্যৱসায়ী প্ৰতিষ্ঠান। অন্ধ্ৰ, কানপুৰ, হাওৰাৰ লগতে লোকেল মাছৰ বাবে যোগাযোগ কৰক। বিয়া সবাহ আদি অনুষ্ঠানৰ বাবে ৰেহাই মূল্যত অৱশ্যে কিনক আপুনি উৎকৃষ্ট ধৰণৰ মাছ। দাস ফিছ ৱৰ্ল্ডলৈ এবাৰ কিন্তু আহিব দেই। যোগাযোগ কৰক দীপক দাসৰ সৈতে। যোগাযোগৰ নম্বৰ 9864426413।